হেল্ল' গাইজ, আপোনালোকে সকলোৱে ভালে আছে যিহেতু ময়ো ভালে আছোঁ আৰু এইফালে গৈ আছোঁ ঘৰ আৰু মোৰ মা ৰখি আছে আধা ৰাস্তাতে। আৰু তাৰপিছত মই ভিডিঅ' কৰি আছোঁ কাৰণে মায়ে ৰখি আছে। মায়ে সুধিছে কি কৰি আছ, মাক মানে ভিডিঅ' বনাইছোঁ বুলি কৈছোঁ। আৰু যিহেতু গৈ আছোঁ এইফালে আমাৰ ঘৰৰ ওচৰতে মানে পূজা হৈছে, তাত যাওঁ আৰু ঘৰত লক্ষী পূজা পতা হৈ গ'ল। যিহেতু আমি দুই মিলি কিনে আমি যাওঁ এতিয়া লক্ষী পূজা চাবলৈ। আৰু এইফালে মূৰ্তি আনিব এতিয়া অলপ দেৰি পিছত। আৰু যিহেতু এইফালে মূৰ্তি আনিলে মানে অলপ দেৰি হ'ল আৰু তাৰপিছত মানে এতিয়া মূৰ্তি আনিলে আৰু এতিয়া নমাব আৰু চাই থাকক গাইজ। এইফালে এতিয়া মূৰ্তিটো নমাব। আৰু যিহেতু এতিয়া চাওঁতে লক্ষী পূজা গ'ল, কালী পূজাও যাব কেইদিনমানৰ পিছতে। আৰু মনটো বেয়া লাগিছে, আকৌ বছৰটো কেতিয়া আহিব, দুৰ্গা পূজা কালী পূজা। এতিয়া তাত থ'ব, থোৱাৰ পিছত আৰু আমি যাম এতিয়া ফুৰিবলৈ। ঠিক আছে গাইজ, আপোনালোকে চাই থাকক। আৰু যিহেতু মন্দিৰত পূজা চূজা হৈ যোৱাৰ পিছত আৰু আমি আজি খিচিৰি খাব যাম। আৰু এইফালে মই খিচিৰি লৈ আহি গ'লোঁ আৰু এইফালে খিচিৰি এক বাতি লৈ গৈ আছোঁ। আৰু এইফালেও লক্ষী পূজা পাতিছে। আৰু আজিৰ পৰা বোলে কৃষ্ণ পূজাৰ কিবা আছে। আৰু এইফালে কৃষ্ণ ভগৱানক চাকি জ্বলাইছে, ময়ো জ্বলালোঁ বাৰু। এইফালে কৃষ্ণ ভগৱান আৰু কৃষ্ণ আৰু এইফালে যাম এতিয়া বেলেগ জেগাত পূজা চাবলৈ। ঠিক আছে গাইজ, আপোনালোকে চাই থাকক আৰু ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে গাইজ, বাই বাই।